হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভালে, আপোনালোকৰো ভাল চাগে। আজি মই মানে প্ৰথম ব্লগ বনাইছোঁ আৰু আগতে ব্লগ বনোৱা নাই। তাকে বাগানৰ মাজতে ওলাই আহিছোঁ আবেলি আৰু মোৰ লগত মোৰ ভাগিনজনী চাই আপোনালোকক দেখাই দিম এতিয়া। হাই, মোৰ চেনেলটোৰ বিষয়ে তুমি কিবা এটা কৈ দিয়া। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' দিলে প্ৰথমতে পায়। এই আবেলি সময়ত মানে আমি ওলাই আহিছোঁ আৰু ঘৰৰ ভিতৰত থাকিলে আমনি লাগে, গতিকে ক'ৰবাত ওলাই গ'লে মানুহৰ মনটোকে ভাল লাগে ন। এতিয়া আমি বাগানৰ মাজতে পৰিৱেশ বুলি ভাবিছোঁ। আবেলি এতিয়া 4টাই বাজিলে। এতিয়া আমি বাগানৰ পৰা ঘৰলৈ যামগৈ আৰু ভিডিঅ'টো বেছি দীঘল নহ'ল। যদি চাই ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।